এছামিজ ফুড চেনেলত আপোনালোকক স্বাগতম জনালোঁ। আজি আপোনালোকক দেখুৱাম কেঁচা বাঁহগাজ দি গাহৰি মাংস কেনেকৈ বনায়। বাঁহগাজখিনি ভালদৰে চাফা কৰি ধুই ল'লোঁ। বাঁহগাজখিনি ভালদৰে ধুই সৰু সৰুকৈ ৰুকি লৈছোঁ। তাৰপিছত কেৰাহী এখনত পানী দি গৰম হ'লে বাঁহগাজখিনি দি বাঁহগাজখিনি ভালদৰে বইল কৰি লৈছোঁ। বাঁহগাজখিনি বইল হৈ যোৱাত নমাই থৈ দিলোঁ। এতিয়া কেৰাহী এখন গৰম কৰি তাত পানী দিলোঁ। মই 2 কাপ পানী দিছোঁ। পানী আপুনি আন্দাজমতে দিব পাৰে। পানীখিনি গৰম হোৱাৰ পিছত 2 চামুচ নহৰু বটা দি দিলোঁ। তাৰপিছত আদা বটা দিলোঁ 1 চামুচ আৰু দুটা মিডিয়াম সাইজৰ পিঁয়াজ কাটি দিলোঁ। পিঁয়াজ আৰু নহৰু আৰু আদা অকণমান বইল হ'লে পানীটো ভালদৰে উতল আহিলে আমি গাহৰি মাংসখিনি দি দিম। মই ইয়াত 250 গ্ৰাম গাহৰি মাংস লৈছোঁ। গাহৰি মাংসখিনি ভালদৰে ধুই ল'লোঁ আগতে। এতিয়া গাহৰি মাংসখিনি দি দিব আৰু ভালদৰে সিজাব। মাংসখিনি দি ভালদৰে অকণমান লৰাই দিব যাতে মাংস আদা নহৰু সকলো একেলগত মিহলি হৈ যায়। এতিয়া আমি ঢাকি দিম 5-7 মিনিটমান ঢাকি সিজিবলৈ দিম। 5-7 মিনিটমান বইল হোৱাৰ পিছত পানী অকণমান শুকাই আহিব আৰু আমি এতিয়া নিমখ দি দিম। নিমখ আপোনালোকে আন্দাজমতে দিব সোৱাদ অনুসৰি। নিমখ দি ভালদৰে লৰাই আকৌ 2-3 মিনিটৰ কাৰণে ঢাকি দিম যাতে মাংস ভালদৰে সিজি যায়। তাৰপিছত আমি এচামুচমান জলকীয়া গুড়ি দি দিম। জলকীয়া গুড়ি দি অকণমান সময় ৰাখিব যাতে পানীটো আৰু শুকাই যায় আৰু মাংসৰ পৰা তেল বিৰিঙিবলৈ ধৰে। তেল যেতিয়া অকণমান ওলাই অহা দেখে আপুনি তেতিয়া বাঁহগাজখিনি দি দিব। আগতে বইল কৰি ৰখা বাঁহগাজখিনি আমি এতিয়া দি দিম। দি দিয়াৰ পিছত তাৰপিছত 2টা আলু মই বাকলি গুচাই কাটি লৈছোঁ। মাজত দুফাল কৰি কাটি লৈছোঁ। আলুখিনিও দি দিম। আলুখিনি দি ভালদৰে লৰাই থাকিম। আপোনালোকে যদি আলু ভাল নাপায় তেনেহ'লে নিদিলেও হ'ব। আলুটো অপশ্যনেল। মই 2টা আলু মাজত দুফাল কৰি কাটি লৈছোঁ আৰু আলু 2টা এতিয়া দি দিলোঁ। আলু আৰু বাঁহগাজখিনি যাতে মাংসৰ লগত ভালদৰে মিহলি হৈ যায় সেইকাৰণে 2 মিনিটমান ভালদৰে লৰাই থাকিম। এতিয়া গোটেইখিনি অকণমান পিছে লৰাই থাকিব যাতে কেৰাহীত লাগি নধৰে আৰু তেল ভালদৰে যাতে আপোনালোকে যদি জ্বলা খাই ভাল পায় তেনেহ'লে ভোট জলকীয়া দিব পাৰে। ভোট জলকীয়া দিলে গোন্ধটো ধুনীয়া ওলায়। মই ইয়াতে এটা ভোট জলকীয়া সৰুকৈ কাটি দি দিছোঁ। আপোনালোকে যদি জ্বলা বেছি খাব নোৱাৰে তেনেহ'লে নিদিলেও হ'ব। এতিয়া অকণমান সময় ভাজি থাকিব। যেতিয়া মাংসৰ তেল ভালদৰে ওলাই আহিব আৰু কালাৰটো অকণমান ৰঙা হৈ যাব, অকণমান টেন্ট হৈ যাব তেতিয়া আপুনি পানী দি দিব। দেখি আছে ভিডিঅ'টোত কালাৰটো ধুনীয়াকৈ সলনি হৈ গৈছে, তাৰমানে ভজা হৈ গ'ল। আলুখিনিও ভালদৰে ভজা হৈ গৈছে। এতিয়া মই অকণমান পানী দি দিছোঁ। মাংসৰ সমানে পানী দিলোঁ আৰু পানী দি অকণমান লৰাই আকৌ ভালদৰে বইল কৰিম। আপুনি যদি পানী অকণমান বেছি দিব খোজে তেনেহ'লে দিব পাৰে, কিন্তু মই ইমান বেছি দিয়া নাই। গ্ৰেভি টাইপ বনাইছোঁ। গ্ৰেভি টাইপ খাইখিনি ভাল লাগে আৰু আলুখিনি ভাঙি দিলোঁ যাতে অকণমান আঠা হৈ যায়। আপোনালোকে ইচ্ছা কৰিলে নাভাজিলেও হ'ব। আপোনালোকে দেখি আছে মাংসৰ তৰকাৰীটো ধুনীয়াকৈ গ্ৰেভি হৈ আহি আছে আৰু পানীখিনি শুকাই গ'ল। মই এতিয়া মান ধনিয়া পাত দি দিম। মান ধনিয়া পাত 4টা সৰু সৰুকৈ কাটি ভালদৰে ধুই ল'লোঁ। এতিয়া মাংসখিনিত দি দিলোঁ। মান ধনিয়া পাতটো দিলে মানে
গোন্ধটো ধুনীয়া ওলায় আৰু সোৱাদ বৰ ভাল লাগে। আপোনালোকৰ তাতে যদি মান ধনিয়া নাই তেনেহ'লে ঘৰত আমি সদায় খাই অহা ধনিয়াও দিব পাৰে। এতিয়া ধনিয়াখিনি দি মই নমাই থৈ দিম। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেনেহ'লে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।